বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো চুলাই ব্যৱসায়ীৰ কৌশল হলনি পুলিচৰ ডিউটি ষ্টিকাৰ পৰা উইংগাৰ বাহনত জব্দ কৰা হৈছে প্ৰায় 400 লিটাৰ চুলাই উইংগাৰখনৰ নম্বৰ হৈছে AS25CC9524 গুৰেশ্বৰৰ পৰা গুৱাহাটীলৈ বিক্ৰীৰ বাবে লৈ অনা হৈছিল চুলাইখিনি আবকাৰী বিভাগে খবৰ লাভ কৰি খেদি জালুকবাৰীত জব্দ কৰে চুলাই ভৰ্তি উইংগাৰখন আৰু ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত 3 গৰাকীকৈ ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে তেওঁলোকৰ নামসমূহ ক্ৰমে বগী বাস্পৰ শম্ভু বাস্পৰ আৰু চালক মনোৱাৰ আলী গাড়ীখন পুলিচ ৰিজাৰ্ভত ব্যৱহাৰ হৈ আছে বুলি মন্তব্য চালক মনোৱাৰ আলীৰ আমাৰ যেটো আমাৰ সদায় আমাৰ পাৰ্টি ডিউটি থাকে আমাৰ ৰুটিন ডিউটি থাকে তেনেকুৱাতে আমাৰ এটা গোপন সূত্ৰৰ পৰা ইনফৰমেশ্যন এটা আহে সেই গোপন ইনফৰমেশ্যনটোৰ পম খেদি জালুকবাৰী ফ্লাইঅভাৰৰ তলত এই গাড়ীখন ধৰা হয় এইখন গাড়ী বাহেতা চাৰিআলি দিশৰ পৰা গুৱাহাটীত সোমাবলৈ আহি আছিল প্ৰায় 10টা ডাঙৰ প্লাষ্টিকৰ বেগত 400 লিটাৰ চুলাই মদ আছে ইয়াত আৰু এই সন্দৰ্ভত গাড়ীখনত থকা তিনিজন ড্ৰাইভাৰ সহ তিনিজনক মানে আমি অসম আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছোঁ এইটো লিখা আছে তেনেকৈ আপোনালোকে দেখিছে আমিও দেখিছোঁ আমি সেইখিনি এতিয়া বিচাৰ খোচাৰ কৰিব লাগিব কিয়নো লিখা আছে সঁচাকৈ কিবা পুলিচ ডিউটিত নিয়োজিত হৈ আছে নেকি সেইখিনি তথ্য পাতি আমি ইনকুৱাৰী কৰি উলিয়াম আচলতে এইখন কোনোবা ৰিকুইজিশ্যনত বা তেনেকুৱা কিবা আছে নেকি তেওঁলোকেতো কৈছে আমি চাব লাগিব কাগজ পত্ৰখিনি বা পুলিচৰ লগতো আমি যোগাযোগ কৰিম এই সম্পৰ্কত তিনিজন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ নাম আছিল মহিলা একজনী আছিল বগী ভাস্কৰ আৰু পুৰুষ দুজন এজনৰ নাম শম্ভু ভাস্কৰ আৰু একজনৰ নাম মনোৱাৰ আলী ড্ৰাইভাৰজনৰ নাম মনোৱাৰ আলী চানোৱাৰ আলী হয় গুৰেশ্বৰৰ পৰা তেওঁলোকে আনা